নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ধৰাকৈ লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজি দুপৰীয়াৰ খবৰকেইটা আজি দুপৰীয়াৰ বিগ ব্ৰেকিং নিউজ নগাঁৱত ভয়ংকৰ কাণ্ড ৰাইজ মেল পাতি জীৱনতে জ্বলাই দিয়া হ'ল এজন ব্যক্তিক নগাঁৱৰ বৰলালুং গাঁৱত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী ব্যক্তিক জীৱনতে জ্বলাই হত্যা কৰাৰ অভিযোগ সংঘটিত হৈছে ৰাইজমেল পাতি জীৱনতে জ্বলাই দিয়া হ'ল ব্যক্তিজনক জীৱনতে জ্বলাই হত্যা কৰা হ'ল ৰঞ্জিত বৰদলৈ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ আছিল ৰঞ্জিত বৰদলৈৰ বিৰুদ্ধে ইয়াৰ পিছতেই জনতাই জ্বলাই দিলে ৰঞ্জিত বৰদলৈক জ্বলাই দিয়াৰ পিছত মাটিত পুতি থোৱা হ'ল ব্যক্তিজনৰ মৃতদেহ বিচাৰি পুৰণি গুদাম আৰক্ষীৰ অভিযান আৰম্ভ হৈছিল দৰ্শকসকল নগাঁও জিলাৰ পুৰণি গুদাম আৰক্ষী থানাৰ অন্তৰ্গত বৰলুং গাঁৱত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে প্ৰাপ্ত খবৰ অনুসৰি বৰলালুং গাঁৱৰ একাংশ লোকে এজন লোকক জীৱনতে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে শনিবাৰে পোহৰলৈ অহা এই ঘটনাত হত্যাৰ বলি হোৱা লোকজন বৰলালুং গাঁৱৰ ৰঞ্জিত বৰদলৈ বুলি চিনাক্ত কৰা হৈছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ কেন্দ্ৰ কৰি গাঁওবাসীয়ে আয়োজন কৰা এখন সভাত ৰঞ্জিত বৰদলৈয়ে মহিলাগৰাকীৰ মৃত্যুৰ বাবে দায়ী সজাই এই চৰম শাস্তি প্ৰদান কৰে ৰঞ্জিত বৰদলৈ নামৰ লোকজনক গাঁওবাসীয়ে জীৱনতে জ্বলাই দিয়া বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে ঘটনাস্থলত পুৰণি গুদাম আৰক্ষী উপস্থিত হৈ মৃতদেহৰ সন্ধান চলোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দৰ্শকসকলে মাত্ৰ দুপৰীয়াৰ খবৰসমূহ শেষ হৈছে এনেধৰণৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব